বৰপেটাৰ ক্ষেত্ৰত চাওক বিভিন্ন সময়ত কংগ্ৰেছে হৈ থাকে AIUDF দল বিজেপিৰ আজি বৰপেটাত দিব্যায়ন নামৰ এটা ল'ৰাক কেণ্ডিডেট দিছে। দিব্যায়নক কোনে চিনি পায়? 500 মানুহে চিনি পায় নেকি? অৰ্থাৎ কংগ্ৰেছে এই বৰপেটা সমষ্টিটোক বিজেপিৰ ওচৰত বিক্ৰী কৰিছে আৰু দিব্যায়ন সাংসদ হোৱাৰ কোনো যোগ্য নেতাও নহয়। এই সমষ্টিটো আচলতে CPMক এৰি দিব লাগিছিল। মই বৰপেটাৰ সকলো ৰাইজক আহ্বান জনাম যে আপোনালোকে মনোৰঞ্জন তালুকদাৰ CPMৰ উপযুক্ত কেণ্ডিডেট, তেওঁক ভোট দি জিকাওক। তেতিয়া যদি বৰপেটাৰ উন্নয়ন আশা কৰে, ফণীভূষণ চৌধুৰী মই যথেষ্ট সন্মান কৰোঁ, সৎ মানুহ, কিন্তু তেওঁৰ ইমান বয়স হৈছে, তেওঁ এছেম্বলিতে কথা ক'ব নোৱাৰে। তেওঁৰ হিন্দী ইংৰাজী কথা কোৱাটো অলপ সমস্যা আছে। গতিকে এই সময়ত ফণীভূষণ চৌধুৰী দিল্লীত গৈ বৰপেটাবাসীৰ যে কিবা উন্নয়ন কৰিব পাৰিব আশা কম। বৰপেটা এনেও গোটেই অসম ৰাজ্যৰ তুলনাত বৰপেটা পশ্চাৎপদ হৈ আছে। বৰপেটাত ৰেল লাইন লাগে, বৰপেটাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে, বৰপেটাত দুখনমান ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ লাগে। এই সমস্যাবোৰ বৰপেটা সত্ৰ নগৰী, ইয়াক ডেভেলপমেণ্ট কৰিব লাগে। ধুবুৰী ডিব্ৰুগড়ৰ পৰা নামনিলৈ আহক, বৰপেটাত নামি আপোনাৰ মনটো কোচ খাই যাব। ইমান বেকৱাৰ্ড হৈ আছোঁ আমাৰ জিলাৰ সদৰ, আমাৰ মনত দুখ লাগে। মই বৰপেটাবাসীক সেইকাৰণে আহ্বান জনাইছোঁ যে বৰপেটাৰ যদি আপোনালোকে উন্নয়ন বিচাৰে তেতিয়াহ'লে দলমত নিৰ্বিশেষে মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত বিজয়ী কৰক। বৰপেটাৰ ক্ষেত্ৰত চাওক বিভিন্ন সময়ত কংগ্ৰেছে হৈ থাকে AIUDF দল বিজেপিৰ আজি বৰপেটাত দিব্যায়ন নামৰ এটা ল'ৰাক কেণ্ডিডেট দিছে। দিব্যায়নক কোনে চিনি পায়? 500 মানুহে চিনি পায় নেকি? অৰ্থাৎ কংগ্ৰেছে এই বৰপেটা সমষ্টিটোক বিজেপিৰ ওচৰত বিক্ৰী কৰিছে আৰু দিব্যায়ন সাংসদ হোৱাৰ কোনো যোগ্য নেতাও নহয়। এই সমষ্টিটো আচলতে CPMক এৰি দিব লাগিছিল। মই বৰপেটাৰ সকলো ৰাইজক আহ্বান জনাম যে আপোনালোকে মনোৰঞ্জন তালুকদাৰ CPMৰ উপযুক্ত কেণ্ডিডেট, তেওঁক ভোট দি জিকাওক। তেতিয়া যদি বৰপেটাৰ উন্নয়ন আশা কৰে, ফণীভূষণ চৌধুৰী মই যথেষ্ট সন্মান কৰোঁ, সৎ মানুহ, কিন্তু তেওঁৰ ইমান বয়স হৈছে, তেওঁ এছেম্বলিতে কথা ক'ব নোৱাৰে। তেওঁৰ হিন্দী ইংৰাজী কথা কোৱাটো অলপ সমস্যা আছে। গতিকে এই সময়ত ফণীভূষণ চৌধুৰী দিল্লীত গৈ বৰপেটাবাসীৰ যে কিবা উন্নয়ন কৰিব পাৰিব আশা কম। বৰপেটা এনেও গোটেই অসম ৰাজ্যৰ তুলনাত বৰপেটা পশ্চাৎপদ হৈ আছে। বৰপেটাত ৰেল লাইন লাগে, বৰপেটাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে, বৰপেটাত দুখনমান ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ লাগে। এই সমস্যাবোৰ বৰপেটা সত্ৰ নগৰী, ইয়াক ডেভেলপমেণ্ট কৰিব লাগে। ধুবুৰী ডিব্ৰুগড়ৰ পৰা নামনিলৈ আহক, বৰপেটাত নামি আপোনাৰ মনটো কোচ খাই যাব। ইমান বেকৱাৰ্ড হৈ আছোঁ আমাৰ জিলাৰ সদৰ, আমাৰ মনত দুখ লাগে। মই বৰপেটাবাসীক সেইকাৰণে আহ্বান জনাইছোঁ যে বৰপেটাৰ যদি আপোনালোকে উন্নয়ন বিচাৰে তেতিয়াহ'লে দলমত নিৰ্বিশেষে মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত বিজয়ী কৰক।